কবিতাৰ শিৰোনাম NH কলেজৰ তুমি গীতুমণি শৰণীয়া। কবি সঞ্জিত দাস, আবৃত্তিকাৰ ৰুকসানা আহমেদ। NH কলেজৰ তুমি গীতুমণি শৰণীয়া, দুটি ওঠত ওলমি ৰোৱা তোমাৰ সেই মিচিকীয়া হাঁহি মোৰ মন মগজু জীপাল কৰে। সদায় দেখো মই তোমাক মাতো মাতো বুলি সদায় ভাবোঁ, কিন্তু মই যে মৌনতাৰ পিঞ্জৰাত আবদ্ধ। কি কৰিম? NH কলেজৰ তুমি গীতুমণি শৰণীয়া, তুমি মোক কথা এটি কোৱা, তুমি আজিকালি সপোনত কিয় আমনি কৰা? তুমিতো জানাই তোমাৰ কথাবোৰ শুনিলে শুনি থাকিবৰ মন যায়। NH কলেজৰ তুমি গীতুমণি শৰণীয়া, তোমাৰ হোষ্টেলৰ সন্মুখত ৰৈ মই তোমাক সদায় চাওঁ। শৰতৰ এটি সন্ধ্যা তোমাক আন্ধাৰৰ মাজত দেখিছিলোঁ মই। তেতিয়া মই মৌনতাৰ পিঞ্জৰাৰ পৰা ওলাই আহি তোমাক মাতিছিলোঁ। লাজে আহি মোক বেৰি ধৰিছিল, কিন্তু তুমি কিয় সেইদিনা নুশুনাও ভাও ধৰিছিলা নে সঁচাকৈ শুনা নাছিলা? NH কলেজৰ তুমি গীতুমণি শৰণীয়া, তোমাৰ দুচকুৰ চাৱনিত মই সদায় বলীয়া। তোমাৰ লগত চিনাকি বহুত দিনৰ, যদিও আজি দেখোন কিবা অচিনাকি অচিনাকি। NH কলেজৰ গীতুমণি শৰণীয়া, তুমি বিহুৱতী আছিলা। বৰদৈ চিলাক দিছিলা তুমি ন আশা ন সপোন। তুমি আজি আহিছা NH কলেজত, শিকালা তুমি মোক লিখিবলৈ প্ৰেমৰ কবিতা, গাবলৈ শিকালা তুমি মোক প্ৰেমৰ গান, শুনিব শিকালা তুমি মোক প্ৰেমৰ সুৰ, বুজিব দিলা তুমি মোক প্ৰেমৰ সংজ্ঞাৰ অৰ্থ। NH কলেজৰ তুমি গীতুমণি শৰণীয়া, তোমাৰ সেই অপেক্ষাৰ চাৱনিবোৰ সদায় চাব খোজো। তুমি মোক সদায় দেখুৱাবানে প্ৰেমৰ সাকোডাল? কেঁচা সোণ বৰণীয়া লাজুকী দেহৰ ভাজে ভাজে তুমি মোৰ ছবিখনি আঁকিছানে? ভাল পাওঁ বুলি ক'ব নালাগে তুমি মোক। NH কলেজৰ তুমি গীতুমণি শৰণীয়া, তুমি নকলেও বুজি পাওঁ তোমাৰ মৌন ওঠৰ যে থাকে মোৰেই ভাষা। নালাগে তোমাৰ প্ৰেমৰ মিঠা আলিংগন, ভাল পোৱাৰ আশাৰে তোমাক মোৰ বুকুৰ ভিতৰত সুমুৱাই থম। NH কলেজৰ তুমি গীতুমণি শৰণীয়া।